মই কাঁহীখন লৈ লৈছোঁ। এইজোপা শেৱালি ফুল গছ দেখিছেনে? আকাশখন কি ধুনীয়া দেখিছে। নমস্কাৰ ৰাইজ, আশা কৰোঁ সকলোৱে ভালে কুশলে আছে। আজি মই শেৱালি ফুলৰ ৰেচিপি বনাম। শেৱালি ফুলৰ ৰেচিপি কিনো সকলোৱে জানেই চাগে। মই তথাপিতো বনাই চাওঁ, আপোনালোকে চাবচোন। কি কৰিছা অ? শেৱালি ফুল বুটলিছোঁ। এয়া মই শেৱালি ফুল বুটলি লৈছোঁ। লগত ধুনধুনেও বুটলি দিছে, মোক সহায় কৰি দিছে শেৱালি ফুল বুটলাত। ধুনুন খচি নাথাকিবাচোন। গুড। এইখিনিয়ে পালোঁ। মুনু কি বুটলিছা? ফুল। কি ফুল? শেৱালি ফুলখিনি ভালদৰে এতিয়া ধুই লওঁ। এয়া 4টা আলু লৈ ল'লোঁ। আলুকেইটা কাটি মেলি ধুই লোৱা হৈ গ'ল। এইবাৰ কুকাৰত দি দিওঁ। এয়া কুকাৰটোত চাউলো আছে। মোৰ ভাতখিনিও হৈ যাওক, লগতে আলুকেইটাও সিজি যাওক, সেইকাৰণে লগতে দি দিলোঁ। শেৱালি ফুলখিনিতো ধুই থৈ দিছোঁৱেই। এইবাৰ কেৰাহীখন পাতি দিছোঁ গৰম হ'বলৈ। এইবাৰ ভাতত দিয়া আলুখিনি বিচাৰি লওঁ। ভাতত দিলে সেইটোৱে দিগদাৰ আৰু আলুকেইডোখৰত ভাত লাগি থাকে যে, আৰু ভাতখিনিও অলপ বেয়া হয় আৰু ভাঙি যায়, কিন্তু আলুখিনি শুকান শুকান হৈ পৰে আৰু। এয়া মোৰ আলু ওলোৱা হৈ গ'ল। কেৰাহীখনতো গৰম হ'বলৈ আগতীয়াকৈ থৈয়ে দিছিলোঁ। এইবাৰ মিঠাতেল অকণমান দি দিওঁ। আলুকেইডোখৰত ভাত লাগি আছিল যে, এতিয়া এৰাই লওঁ, নহ'লে ভাজিখন ভাত ভাত হৈ থাকিব নহয়। এয়া মোৰ গোটেইকেইডোখৰ আলু ভাত এৰুৱা হৈ গ'ল। আপোনালোকে এইদৰে ভাঙিও দিব পাৰে আলুকেইডোখৰ। এয়া দেখিছেনে, তেল গৰম হৈ ধোঁৱা ওলাই আছে। মই আলুকেইডোখৰ দি দিছোঁ।
আলুকেইডোখৰ নিমখ হালধি দি ভালদৰে ভাজি ল'লোঁ। ৰঙচুৱা কৰি ভাজি ল'ব লাগিব অলপ। ভিডিঅ'টো চাই লাইক আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব দেই। এইবাৰ আমাৰ ভাজিখন হৈ গ'ল। এতিয়া আমি গৰমে গৰমে ভাতৰ লগত খাওঁ।